এতিয়া যাবলৈ ওলাইছোঁ ছট পূজা চাবলৈ মানে আমাৰ নদী কিনাৰতে পাতে দিহিং নদী পাৰত এতিয়া ওলাইছোঁ যাবলৈ ফাৰ্ষ্ট টাইম চাওঁগেচোন ইয়াত বহুত ধুনীয়াকৈ সজাইছে অথনি অলপ ইনে ওলাই গৈছিলোঁ এইটো সাইডে দেখিলোঁ সেইটো কাৰণে ভাবিলোঁ এতিয়া ভালকৈ যাওঁ আৰু ভিডিঅ' কৰিম আপোনালোকক দেখাম ওলাইছোঁ যাবলৈ ৰাতি বেছি ভাল লাগিব লাইট সাইট দিব আৰু এতিয়া ইনি ডেকোৰেশন কৰিছে আৰু মানুহবোৰ গৈ আছে কিবা কিবি নিয়ম কৰিব তাহাঁতৰ ফাৰ্ষ্ট টাইম ছট পূজা চাম আৰু এবাৰ চাওঁগেচোন আপোনালোকক দেখাই থাকিম চাই থাকিব আৰু মই কালি আহিলোঁ গধূলি 5টা বজাতে পালোহি মাৰ্ঘেৰিটা আৰু ভিডিঅ' কৰিবলৈ নহ'ল আৰু তাৰপিছত ভাগৰ লাগিলে আজি এটা নেক্সট দিনা হয় আজি ছট পূজাও পৰিছে চাওঁগেচোন বোলো আপোনালোকক ভিডিঅ' কৰি দেখাম তেন্তে গৈ থাকোঁ ব'লক এতিয়া চাওঁগে এয়া এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ আৰু পায়েল আৰু মই যাওঁ আমি দুজনী এখন তোৰণখন ইমান ধুনীয়াকৈ বনাইছে তোৰণখন এতিয়া গৈ আছোঁ আৰু এয়া আমি সোমাইছোঁ আৰু চিৰি দি নামিছোঁ এইফালে বহুত ধুনীয়াকৈ সজাইছে লাইট দি ৰাতি বেছি ধুনীয়া লাগিব যেতিয়া লাইটবোৰ জিলিকি পৰিব আৰু একদম হৈ নদীখনৰ ওচৰলৈকে কাৰ্পেট পাৰি দিছে আৰু এনেকৈ সজাই দিছে ডেকোৰেশন কৰি দিছে বহুত ধুনীয়া লাগিছে কেমেৰাটো ধুনীয়া লাগিছেই ৰিয়েলতো বহুতেই ধুনীয়া লাগিছে মই আজিলৈকে এনেকুৱা দেখাই নাই ছট পূজা প্ৰথম চাবলৈ আহিছোঁ আৰু সেইটো কাৰণে আপোনালোককো দেখাইছোঁ আৰু এইবাৰ বোলে বেছি ধুনীয়াকৈ কৰিছে এই সজাইছে এইবিলাক আগতকৈ আৰু যিহেতু বালি আছে জেগা আছে পানী কমটি আছে সেইটো কাৰণেও মানুহখিনি থাকিবৰ কাৰণে ভাল হৈছে আৰু সেয়া দেখিছে ন দলঙৰ তলতো এনেকৈ তাতো পাতিছে সেই ঘাটটোতো তাত আকৌ বাঁহেদি এনেকৈ দলং বনাই দিছে তলেদি মানুহ গৈছে পূজা কৰিবলৈ আৰু এয়া লাহে লাহে মানুহ বেছি হৈ গৈ আছে আৰু এয়া আমি গৈছিলোঁ আবেলি 4টা বজাত গৈছিলোঁ ডেকোৰেশন কৰি আছিলে তেতিয়া ধুনীয়া লাগিছিলে সেইকাৰণে এপাক গৈ আহিলোঁ আৰু লাহে লাহে পূজা ষ্টাৰ্ট কৰিব ধৰিছে আৰু মানুহবিলাকে মই ইমান বিশেষকৈ নাজানো এই পূজাটোৰ বিষয়ে সেইকাৰণে চাই ভাল লাগিব বুলি আহিছোঁ আৰু আপোনালোককো দেখাইছোঁ চাই থাকিবচোন ভিডিঅ'টো আৰু ইয়াতো পুৰা একদম ফটকা চটকা বিকিছে আৰু বেলুনো বিকিছে চাইডতে আৰু এয়া মই দেখাইছোঁ পিছফালে সেয়া গৈ আছোঁ আৰু আমি দুজনীয়ে আহিছোঁ চাবলৈ এয়া চাওক আৰু বেলুন চেলুন দেখিলে ভালেই লাগে পূজাত পুৰা এনেকৈ সজাই থোৱা নিচিনাই লাগিছে বহুতে ফটো মাৰিছে সেলফি পুৰা ভিডিঅ' কৰিছে অলপ দিনত মই সেইটো কাৰণে গ'লোঁ কাৰণ ভিডিঅ' কৰিব পাৰিম ভালকৈ আৰু লাহে লাহে গধূলি হৈ গ'লেতো চব দেখা নাপাব ভালকৈ সেইটো কাৰণে অকণমান মই পোহৰতে গ'লোঁ পাছতকৈ মাহঁত আহিছে আৰু এয়া তলত কাৰ্পেট দিছে কাৰণেহে মানুহে মানে খোজ কাঢ়িব পাৰিছে নহ'লে পুৰা বালিত ভৰিটো লাগি ধৰে আগতে আহিছোঁ নহয় ইয়াত দেৱী উটাই দুৰ্গা পূজাত তেতিয়া একদম খোজ কাঢ়িব নোৱাৰে ভৰি লাগি ধৰে সেইটো কাৰণে এতিয়া কাৰ্পেট দি দিছে সেইটো কাৰণে অলপ ভাল হৈছে আৰু খোজ কাঢ়িবৰ কাৰণে মানুহবিলাকে আৰু সেয়া টুকুৰিত তাহাঁতি ফল মূল সেইবিলাক লৈ আনিছে চবেই দেখিছোঁ মতা মানুহবিলাকে আনিছে আৰু টুকুৰিত এনেকৈ ফল মূল
আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ আৰু ঘৰলৈ। কাইলৈ আকৌ আহিব লাগিব। 4টা বজাতে যাব লাগিব, যিহেতু তাত চাকি জ্বলাম বুলি ভাবিছোঁ। বেলেগবিলাকেও তাত চাকি জ্বলাব পাৰে, সেইটো কাৰণে আমিও জ্বলাম ভাবিছোঁ। এয়া ৰিটাৰ্ণ হৈছোঁ আৰু এইবিলাক দেখিছেনে টুকুৰিত তাহাঁতি তাত পূজা কৰি লৈ আকৌ এইবিলাক উভতাই লৈ আনিছে। এয়া চাওক, চিৰিটো যে আহিছিলোঁ তাত কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, লাইটছ লগাইছে, কিমান ধুনীয়া লাগিছিলে, বহুত ধুনীয়া লাগিছিলে। এয়া আমি পাছদিনা আহিছোঁ। ৰাতিপুৱা 4টা বজাত উঠিলোঁ আৰু এতিয়া 4:30টাই বাজিলে আহোঁ মানে। আৰু মা আহিছে আৰু আমাৰ চাইডৰ ঘৰৰ বৌ দুগৰাকী আহিছে। আমি আহিছোঁ চাকি দিবলৈ আৰু বহুত মানুহ হৈছে। বহুত ঠাণ্ডাও পৰিছিলে, সেইটো কাৰণে পূৰা তল লৈ আহিবলগীয়া হৈছে। এয়া চাওক, সোমোৱা জেগাটোকে কিমান মানুহ হৈছে আৰু চিৰি দি যোৱা ৰাস্তাটোতো বহুত মানুহ হৈছে, কিন্তু বহুত ভাল লাগিছে। বহুত ধুনীয়া লাগিছিলে। ময়ো এয়া চাকি জ্বলালোঁ আৰু ধূপ জ্বলালোঁ। আৰু এয়া চাওক, চব মানুহে নদী পাৰতে জ্বলাইছে, জেগাই নাইকিয়া হৈছে মানে। আৰু নদীত নামি পানী প্ৰাৰ্থনা কৰিছে। আৰু ইপাৰেও চাওক, লাইট জ্বলি আছে, তাতো কৰিছে মানুহে। মানুহ চাওকচোন কিমান হৈছে, আৰু লাহে লাহেতো পোহৰ যেতিয়া হৈ আহিছে, বহুত মানুহ হ'বলৈ ধৰিলে। বেছিভাগ চাবলৈ অহা মানুহেই আছে ইয়াত। 5টা মানত মানে বহুত মানুহ হৈ গৈছিলে। ঠাণ্ডাও পৰিছিলে বহুত, আৰু চবেই ফূৰ্তি কৰিছে, ফটকা, বম, কলগছ এইবিলাক জ্বলাই পিনি ফূৰ্তি কৰিছে চবেই। চাই ভাল লাগিছিলে পৰিৱেশটো।
ইপাৰে দেখিছেনে সেইবিলাক পুৰা লাইট জ্বলাই থৈছে আৰু সেইয়াও দূৰত দেখিছেনে লাইট সেয়া দলঙৰ তলত হয় সেয়াও তাতো পাতিছে আৰু নদীত চবে মম এনেকে পঠিয়াই দিছে মম জ্বলাই চাকি জ্বলাই সেইবিলাক চক দেখি পাইছে আপোনালোকে আৰু এয়া লাহে লাহে পোহৰ হৈ আহিছে আৰু সব দেখা পাইছে সবে প্ৰাৰ্থনা কৰিছে পানীত গৈ সবে পানীত ধূপ লৈ পানী ৰখি আছে সূৰ্যটোলৈ চাই পানী তেতিয়া সূৰ্য ওলাব তেতিয়া তাহাঁতি প্ৰাৰ্থনা কৰিব বুলি তাত গম পাইছোঁ আৰু মানুহবিলাকে কৈছে এয়া চাওক সবে ৰখি আছে 4টা 5টাকে এনেকে লাইনকে ৰখি আছে তেওঁলোকে এটা ফেমিলি এনেকে ৰখি আছে আৰু এয়া পূজা কৰিছে ধূপ লৈ গৈছে দেখিছেনে মানুহগৰাকীয়ে আৰু তাত ৰখি থাকিব সূৰ্যটোলৈ চাই পানী যেতিয়া সূৰ্য ওলাব তেতিয়া তাহাঁতি পূজা কৰি উভতি আহিব আৰু পানী ইমানেই কম আছিলে মানে গা ধুবলৈও ডুব মাৰি ধুবলগীয়া হৈছে এয়া চাওক সেই মানুহগৰাকীয়ে আৰু তাত আমাক কমিটি মানুহে চাহ খাবলৈও দিছে ইমানখিনি মানুহৰ কাৰণে মানে চাহ আয়োজন কৰিছে আৰু সেয়া বেলি ওলাইছে আৰু এয়া 6টামান বজাত ওলাইছে বেলি আৰু সবেই তেতিয়া পূজা কৰিব আৰু এয়া লাষ্টত প্ৰসাদ দিছে আমাক ঠেকুৱা যোনটো তাহাঁতৰ প্ৰসাদ হয় এই প্ৰসাদটো ল'বৰ কাৰণে সবেই ৰখি আছে আৰু বহুত মানে ঠেলা হেঁচা হৈ গৈছে আৰু লাষ্টত সবে হাত পাতি এনেকে দিছে দুটাকে দিছে আৰু পালো যেনে তেনে লৈ মেলি ঘৰলৈ আহিম আৰু দেখিছেনে কিমান টনাজোৰা হৈছে প্ৰসাদ ল'বৰ কাৰণে আৰু এয়া ভিৰ চক প্ৰসাদ ল'বৰ কাৰণে কিমান ভিৰ হৈছে সেয়াই আছিলে ছট পূজাৰ ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু ময়ো চাই আহিলোঁ ভালেই লাগিলে বহুত ভাল লাগিলে ডেক'ৰেশ্যনো বহুত ধুনীয়া কৰিছে আৰু নতুন ভিডিঅ' লৈ আনিম এতিয়াৰ কাৰণে বাই বাই টেক কেয়াৰ